সপোন পূৰণ হ'ল। এদিন দুদিন নহয়, ৯৫ দিনৰ অপেক্ষাৰ অন্তত সাক্ষাৎ হ'ল কিং খানৰ। এগৰাকী ব্যক্তিক কিমান ভাল পালে মানুহে দিনৰ পাছত দিন, ৰাতিৰ পিছত ৰাতি অপেক্ষা কৰিব পাৰে। তাতে যদি ব্যক্তিজন জনপ্ৰিয় শীৰ্ষত থাকে, তেতিয়া সেই কথা আৰু অধিক সুকীয়া হৈ পৰে। শ্বাহৰুখ খান, বলিউডৰ বাদশ্বাহ। এই শ্বাহৰুখ খানৰ অপেক্ষাতে এগৰাকী অনুৰাগীয়ে পাৰ কৰিলে কত দিন কত ৰাতি। এদিন দুদিন নহয়, সুদীৰ্ঘ ৯৫ দিনৰ অপেক্ষা কৰিছিল কিং খানৰ বাবে। অপেক্ষাৰ অন্তত সৌভাগ্য ঘটিল এজন যুৱ অনুৰাগীৰ। যোৱা সোমবাৰে প্ৰিয় অভিনেতাগৰাকীয়ে সাক্ষাৎ কৰিল অনুৰাগীক। ঝাৰখণ্ডৰ অনুৰাগীজনত সাক্ষাৎ কৰি সেই ফটো ইতিমধ্যে সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত এই ফটো বেছ চৰ্চাও লাভ কৰিছে। ইতিমধ্যে এই ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লাইট নিউজ 365।